এই কাহিনীটো হয় 29 বছৰ বয়সৰ স্নেহা নামৰ ছোৱালী এজনী। তাই বিয়া হোৱা 5 বছৰ হৈছিল আৰু তেওঁলোকৰ দুটা ল'ৰা ছোৱালীও আছিল। আৰু স্নেহাই তাইৰ হাজবেণ্ডক বহুত ভাল পাইছিল আৰু হাজবেণ্ডো তাইক বহুত বেছি ভাল পাইছিল। তেওঁলোকৰ বাচ্চাৰ এটা হৈ যোৱাৰ পিছত কেতিয়াবা হাজবেণ্ডে স্নেহাক কেণ্ডেল লাইট ডিনাৰটো লৈ গৈছিল আৰু তাইক সদায় স্পেচিয়েল ফিল কৰায় আৰু ৰোমেণ্টিক কথাও পাতে। আৰু সদায় ৰাতিপুৱা তাইক অফিচ এৰিব গৈছিল। কেতিয়াবা তাইক চকলেট দিছিল, কেতিয়াবা ৰ'জ দিছিল। তেওঁ সদায় স্নেহাক স্পেচিয়েল ফিল কৰাব চেষ্টা কৰিছিল। এতিয়া এনেকুৱা এটা দিন আহিছিল, তাইৰ হাজবেণ্ডজন চহৰৰ বাহিৰত যাব লগা হৈছিল, কাৰণ হাজবেণ্ডজনৰ চহৰৰ বাহিৰত এটা বিজনেছত ৰিলেটেড এটা কাম আছিল। সেইকাৰণে 1 উইক মানৰ কাৰণে তেখেত বাহিৰত গুচি গৈছিল। আৰু নেক্সট মৰ্ণিং স্নেহাই নিজে গাড়ী চলাই অফিচ যাব লগা হৈছিল। বাট তাইৰ আজি আধৰুৱা যেন লাগিছিল কিবা এটা। অফিচ পোৱাৰ পিছত তাই যেতিয়া টেবুলত বহে, তাইৰ কিবা আধৰুৱা যেন আধৰুৱা লাগি থাকে। আৰু এইখিনিতে তাইৰ ফোনত এটা মেছেজ আহে আৰু এই মেছেজটোৱে তাইৰ গোটেই জীৱনটোৱে সলনি কৰি দিয়ে। সেই মেছেজটো লিখা আছিল, মই তোমাৰ হাজবেণ্ডক যোৱা 5 বছৰৰ পৰাই চিনি পাওঁ আৰু মই তাক যোৱা 5 বছৰৰ পৰাই ডেট কৰি আছোঁ। বাট এতিয়া আমাৰ মাজত চব শেষ হৈ গৈছে। মই তোমাক এইটো ক'ব খুজিছোঁ যে এতিয়াৰ পৰা তোমাৰ হাজবেণ্ডজন অকল তোমাৰেই হয়। আৰু তাই যেতিয়া এইখিনি পঢ়ে, তাই 2 মিনিটলৈকে একো বুজিয়ে নাপায় যে তাইৰ লগত কি হ'ল। আৰু তাই যেতিয়া নিজকে চম্ভালে, তেতিয়া তাই একদম বহুত বেছি খং উঠি যায় আৰু খঙতে তাই হাজবেণ্ডক ফোন লগায়। ফোন কৰি তাই হাজবেণ্ডক ক'বৰ কিবা কথা ক'ব ধৰে, গালি দিব ধৰে আৰু এবিউজ কৰিব ধৰে। আৰু তাই হাজবেণ্ডে বুজিয়ে নাপায় যে তাই কিয় এনেকুৱা বিহেভ কৰি আছে মোৰ লগত। আজিলৈকেতো তাই এনেকুৱা বিহেভ কৰা নাই, তেওঁ আজি কিয় এনেকুৱা বিহেভ কৰিছে। তাই হাজবেণ্ডক ইমান গালি দিয়ে যে হাজবেণ্ডে একোৱেই নকয়, অকল শুনি আছে। আৰু তাই নিজে ফোন কাটি দিয়ে। তাই এতিয়া এনেকুৱা লাগে যে মই আৰু ইয়াত 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। আৰু তাই অফিচৰ পৰা ওলাই যায়। তাই গাড়ী চলাই হাইৱেত ওপৰত ফুল স্পীডত গাড়ী চলায়। তাই ইমানেই খং উঠে যে তাই গাড়ীখন ৰাস্তাৰ ছাইডত ৰখাই দিয়ে আৰু তাই বহুত জোৰকৈ চিঞৰিব ধৰে, কান্দিব ধৰে আৰু নিজৰ মাথাটো গাড়ীখনৰ ষ্টেৰিং হুইলত মাৰিব ধৰে। তাই কান্দি আছে। কান্দি তাই আগফালে চাই আৰু দেখা পায় যে এখন হোৱাইট কালাৰৰ গাড়ী তাইৰ ফালে আহে। আৰু সেই হোৱাইট কালাৰৰ গাড়ীখনৰ এই দিনতো হাইটলাইট জ্বলি আছে। আৰু তাই দেখে যে সেইখন গাড়ীখন তাইৰ ফালে আহি আছে। তাই এইখিনিতে কিবা ভাবে, তাইৰ এক্সিডেণ্ট হৈ গ'ল। তাই গাড়ীখন সেই হোৱাইট কালাৰ গাড়ীখনৰ লগত খুন্দা খাই যায়। আৰু তাই যেতিয়া নিজকে চম্ভালে, তাই চিধা চকু ফুল খায় হস্পিটেলত আৰু হস্পিটেলৰ বেডত। তাই গম পায় যে তাই হস্পিটেলত নিওঁতে বহুত দেৰি হৈ গৈছিল আৰু তেতিয়ালৈকে তাই বহুত ব্লাড লছ হৈ গৈছিল। তাইৰ ভৰিত বহুত বেয়াকৈ আঘাত পাইছিল আৰু ডক্টৰে সেই সময়তে একো বুজিবই পৰা নাছিল যে কি কৰিব পাৰি। সেইকাৰণে তাইৰ ভৰিখন কটাৰ বাহিৰে আৰু একো বেলেগ উপায় নাছিল। আৰু এতিয়া তাইৰ ভৰিখন কটা গৈছিল আৰু তাইৰ ৰিবছতো বহুত আঘাত পাইছিল। তাইৰ ৰিবছ এডালো ভাঙি গৈছিল আৰু তাইৰ ভৰি এটাও কটা গৈছিল। তাই গম পায় যে তাই এতিয়া আৰ্টিফিচিয়েল ভৰি লগাব লাগিব। এতিয়া তাই এটা ভৰিতে জীৱিত আছিল। তাই চাই যে তাইৰ হাজবেণ্ডজন ওচৰত ক'ৰবাত আছে নেকি। বাট তাইৰ হাজবেণ্ডজন ওচৰত নাছিল। ডক্টৰে কয়, তোমাৰ হাজবেণ্ড আহিছিল, বাট তোমাৰ এইটো অৱস্থা চাব নোৱাৰিল কাৰণে তেওঁ গুচি গ'ল। এতিয়া স্নেহাই ভাবে যে তেওঁ হাজবেণ্ডক ফোন কৰিব আৰু সকলো কথা ক্লিয়াৰ কৰিব। আৰু তাই হাজবেণ্ডক ফোন কৰে। একচুৱেলি তাইৰ হাজবেণ্ডজন অপাৰেশ্যন থিয়েটাৰৰ বাহিৰতে আছিল। এতিয়া তাই হাজবেণ্ডৰ লগত কথা পাতিব ধৰে আৰু সোধে যে তুমি কিয় এনেকুৱা কৰিলা মোৰ লগত। এতিয়া তাই হাজবেণ্ডৰ লগত কথা পাতে আৰু সোধে যে তুমি কিয় কৰিলা এনেকুৱা মোৰ লগত। আৰু হাজবেণ্ডজনে কয়, তুমি চেক কৰিছিলানে সেই মেছেজটো কাৰ আছিল। তাই কয়, নাই মই চেক কৰা নাছিলোঁ কাৰ মেছেজ আছিল সেইটো। আৰু হাজবেণ্ডে কয়, তুমি এতিয়াই সেই নম্বৰটোত ফোন কৰা। আৰু তাই ফোন লগালে আৰু আনফালে ফোন ৰিচিভ কৰে। মেছেজটো স্বাতী নামৰ এজনী ছোৱালীয়ে দিছিল। বাট সেই মেছেজটো স্নেহাৰ হাজবেণ্ডৰ কাৰণে নাছিল। তাই যেতিয়া নম্বৰটো টাইপ কৰি আছিল, তাই ভুলতে 99ৰ জেগাত 11 টাইপ কৰি দিছিল। আৰু ভুলতে সেই মেছেজটো যাক দিব লাগিছিল তেওঁৰ তাত নাযায়, স্নেহাৰ তাত আহি গৈছিল। সেই মেছেজটো স্নেহাৰ কাৰণে নাছিলে, সেই মেছেজটো আছিল বেলেগ কাৰোবাৰ কাৰণে। এতিয়া স্নেহাই এইবোৰ কথা শুনি ইমান পস্তাই যে তাই কিয় এনেকুৱা কৰিলে। আমি এজ এ হিউমেন বিং অকল ৰিয়েক্ট কৰোঁ। যি আমাৰ লগত হৈছে আমি সেয়াই ৰিয়েক্ট কৰোঁ। আমি একো নুশুনো, একো ৰেছপণ্ড নকৰোঁ। আমি নুশুনাৰ কাৰণে জীৱনত বহুত ডাঙৰ লোকচান কৰি দিওঁ। আপুনি কমেণ্ট কৰক আৰু কওক যে ফ্ৰম নাও আই উইল ৰেছপণ্ড। মই আজিৰ পৰাই ৰেছপণ্ড কৰিম, ৰিয়েক্ট নকৰোঁ। আৰু এই মেছেজটো আপুনি আন মানুহলৈ পঠাই দিয়ক। আপুনি যিমানখিনি এই মেছেজটো সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে স্নেহাৰ দৰে আন কোনেও নকৰে। আৰু এই মেছেজটো যেতিয়া আপুনি এপ্লাই কৰিব, তেতিয়া চাব আপোনাৰ জীৱনটো বহুত সুন্দৰ হৈ পৰিছে।
যদি আপুনি এনেকুৱা ভিডিঅ' আৰু চাব খুজিছে তেনে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক so that আপুনি যাতে এটাও ভিডিঅ' মিছ নকৰে যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে